কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। 10 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল মেট্ৰিকৰ পৰীক্ষা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 3,42,224 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে 2,21,756 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰে প্ৰথম বিভাগত 48,278 গৰাকী, দ্বিতীয় বিভাগত 77,850 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 95,628 গৰাকী শিক্ষাৰ্থী। এইবাৰ মুঠ উত্তীৰ্ণৰ হাৰ 64.80%। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মুঠ 6টা পৰীক্ষা কেন্দ্ৰৰ পৰা 3,629 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে 2,109 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰে প্ৰথম বিভাগত 515 গৰাকী, দ্বিতীয় বিভাগত 1,004 গৰাকী আৰু 509 গৰাকী তৃতীয় বিভাগত শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আনহাতে জিলাখনৰ পৰা হাই মাদ্ৰাছাত মুঠ 3খন পৰীক্ষা কেন্দ্ৰৰ পৰা 123 গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে 58 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰে প্ৰথম বিভাগত 3 গৰাকী, দ্বিতীয় বিভাগত 19 গৰাকী আৰু তৃতীয় বিভাগত 36 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবাৰ প্ৰথম 10টা স্থানত এজনো শিক্ষাৰ্থী জিলাখনৰ পৰা স্থান দখল কৰিব পৰা নাই যদিও আয়েছা ছিদ্দিকা খানম নামৰ শিক্ষাৰ্থীগৰাকীয়ে সাৰ্বজনীন জাতীয় বিদ্যালয়ৰ পৰা মুঠ 571 নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে। মই পোনপ্ৰথমতে আল্লাহক শুক্ৰিয়া জনাম। আল্লাহৰ কাৰণেই আল্লাহে সহায় কৰিছে, সেইকাৰণে মই 95.16% পাইছোঁ। ইয়াৰ পিছত মোৰ পেৰেণ্টছ ঘৰৰ আন মানুহতেও বহু সহায় কৰিছে। টিচাৰ্ছবিলাক সকলোৱে যিমান পাৰে সিমান সহায় কৰিছে। টিচাৰ্ছ সহায় নকৰিলে মই ইমান 95.16% কেতিয়াও নাপালোহেঁতেন। সেইকাৰণে মই ছাৰহঁতক ধন্যবাদ জনাওঁ, মোৰ পেৰেণ্টছক ধন্যবাদ জনাওঁ। মোৰ ফাৰ্ষ্ট আশা হৈছে পোনপ্ৰথমতে মোক এগৰাকী ভাল মানুহ হ'ব লাগে। ছেকেণ্ড, মই এটা ভাল ডক্টৰ হ'ব বিচাৰিছোঁ। লগতে এই বছৰ আমাৰ যি ৰিজাল্ট হ'ল, একচুৱেল ৰিজাল্ট আমাৰ টোটাল এপিয়াৰত আছিল 82 ষ্টুডেণ্ট, তাৰে এটা এক্সপেল হৈছে, বাকী থাকিল 81 ষ্টুডেণ্টৰ ভিতৰত ফাৰ্ষ্ট ডিভিশ্যন হ'ল 66, ছেকেণ্ড ডিভিশ্যন পালে 15, ষ্টাৰ পাইছে 20 আৰু ডিষ্টিংশ্যন পালে 14 আৰু 95.16% পাই এইখন জিলাৰ ভিতৰত আমাৰ বিদ্যালয়খনে এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তো দক্ষিণ শালমাৰা মানকাছাৰ জিলা গোটেই অসমৰ ভিতৰত নামনি আৰু পিছপৰা, এই পিছপৰা জিলাৰ পৰা ইমান এটা ভাল পাৰ্চেণ্টেজ কঢ়িয়াই অনাৰ কাৰণে আমি সুখী, আমি খুব আনন্দিত আৰু গৌৰৱান্বিত এই অঞ্চলত। আনহাতে সাৰ্বজনীন জাতীয় বিদ্যালয়ৰ ৰেইনবো ইংলিছ একাডেমী, ইলিগেণ্ট ইংলিছ একাডেমী, নামনি অসম জাতীয় বিদ্যালয়, 5 ষ্টাৰ জাতীয় বিদ্যালয় আৰু নৱদ্বীপ জাতীয় বিদ্যালয়ৰ পৰা 100% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, DNA অসম।